তো হেই গাইজ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত স্বাগতম। যদি আপুনি 2023 চনত অথবা 24 চনৰ প্ৰথমত চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰিছিলে বা চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে, অনলাইন এপ্লাই কৰিছিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনালৈ আহিছে এটা বহুতেই ভাল খবৰ। কাৰণ যি 2023 অথবা 24 চনৰ প্ৰথমতে যিসকলে এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত কিন্তু সেইসকলৰ এখন ভেৰিফাই লিষ্ট আহি গৈছে। যদি এই ভেৰিফাই লিষ্টত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনিও লাভ কৰিব চৰকাৰী লেট্ৰিন বা টয়লেটৰ বাবে যি পইচা 12,000 টকা, সেই 12,000 টকা কিন্তু আপুনি প্ৰথম কিস্তিৰ টকাখিনি লাভ কৰিব। চ' আপোনাৰ এই লিষ্টত নাম আছে নে নাই, ভেৰিফাই লিষ্টখনত আপুনি কেনেকৈ চেক কৰিব ভেৰিফাই লিষ্ট আপোনাৰ নাম আছে নে নাই, এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই এইখন লিষ্ট চাবলৈ হ'লে আপুনি মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই সুবিধাৰ্থে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। ইয়াতে যে অপশ্যন দেখা এটা পাইছে এখন লিখি চাৰ্চ কৰি দিব। জাষ্ট এইখিনি লিখি দিয়াৰ পাছত আপুনি যদি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত কিন্তু পেজটো ডেস্কটপ চাইড কৰাই ল'ব। আপোনাৰ এনেকুৱা এটা পেজ আহিব। ওপৰত যিটো অপশ্যন দেখা পাইছে এইটোতে ক্লিক কৰি দিব লাগিব। জাষ্ট আপুনি এইটো লিংকত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ যিখন অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত কিন্তু লৈ যাব, মেইন পেজলৈ লৈ যাব। লৈ যোৱাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব, তলফালে স্ক্ৰল কৰিব। ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দেখা পাব। ইয়াতে দেখা পাইছে দুটা অপশ্যন, এটা দেখা পাইছে ন' ইউৰ স্বচ্ছ ভাৰত ডাটা, আৰু ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ডেছবৰ্ড। যদি আপুনি এখনো এতিয়ালৈকে চৰকাৰী লেট্ৰিনৰ কাৰণে এপ্লাই কৰা নাই বা চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰা নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু এইটোত ক্লিক কৰি আপুনি নতুনকৈ এপ্লাই কৰিব পাৰিব। আৰু যদি আপুনি ডেটাখন চাব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু এইটোত ক্লিক কৰি দিব লাগিব। চ' আপুনি যেতিয়া এইটোত অপশ্যনত ক্লিক কৰি দিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ এনেকুৱা এটা অপশ্যন আহিব। অপশ্যন অহাৰ পাছত আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব লাগিব। ইয়াতে কিন্তু বহুত ৰিপৰ্ট দি আছে, আপুনি কিন্তু ইয়াৰ পৰা বহুতখিনি বস্তু চাব পাৰিব। চ' আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে হাউচ হোল্ডাৰ অফ ফেজ 2 CSC ৰিপৰ্টছ। জাষ্ট ইয়াতে অপশ্যন দেখা পাইছে। আপুনি কি কৰিব, তলত MR13A যিটো অপশ্যন দেখা পাইছে, এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ডছ ইন SBM ফেজ 2, জাষ্ট আপুনি এইখন অপশ্যনত ক্লিক কৰি দিব লাগিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে ইয়াৰ পৰা কিন্তু আপোনাৰ ষ্টেটখন চিলেক্ট কৰিবলৈ দিব। চ' আপুনি তলফালে স্ক্ৰল কৰিব আৰু ইয়াতে দেখা পাইছে আছাম, মই আছামটো চিলেক্ট কৰি ল'ম। আছামটো চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবলৈ আহিব। যেতিয়া আপুনি এইটো অপশ্যনত আহিব আপুনি তলফালে স্ক্ৰল কৰিব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। মই মোৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈ আছোঁ। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি দিয়াৰ পাছতে কিন্তু ইয়াৰ পৰা আপোনাৰ যিখন চাব ডিষ্ট্ৰিক্ট আছে, চাব ডিষ্ট্ৰিক্ট বা ব্লক, সেই ব্লকখনৰ নাম ইয়াতে চিলেক্ট কৰিব লাগিব। কিছুমানে ক'ব ইয়াতে নতুনত্বৰ কি আছে, নতুন, এইটো কিন্তু নতুন হয়, আগৰ যিটো ছিষ্টেম আছিল সেইখন ছিষ্টেম নহয়। আৰু ইয়াতে কিন্তু বহুতকেইটা বস্তু এড হৈছে। আৰু ইয়াতে দেখা পাব ইয়াতে কিন্তু এপ্ৰুভেল এপ্লিকেশ্যন বুলি লিখা আছে। ইয়াতে দেখা পাইছে এপ্ৰুভেল এপ্লিকেশ্যন। এইখিনি জাষ্ট এপ্ৰুভ হোৱা বা ভেৰিফাই হোৱা যিখন লিষ্ট আছে সেইখন লিষ্ট কিন্তু ইয়াতে আহিছে। ইয়াতে কিন্তু সকলোৰে নাম নাথাকে, যিখন এপ্ৰুভ হৈছে সেইকেইটা নাম কিন্তু ইয়াতে শ্ব' কৰিব, বাকীখিনি ইয়াতে কিন্তু শ্ব' নকৰে। চ' আপুনি এইখন চাবলৈ হ'লে কি কৰিব লাগিব, আপোনাৰ যিখন ব্লক আছে সেই ব্লকৰ এগনিষ্টত ইয়াতে দেখা পাইছে ব্লু নাম্বাৰ আছে, তাতে ক্লিক কৰি দিব লাগিব। চ' মই ক্লিক কৰি দিছোঁ। ইয়াতে ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যিখন ডেটা, সেই ডেটাখন ইয়াতে কিন্তু ডাউনলোড হৈ যাব। ইয়াতে চাব পাৰিব আপোনালোকে, অলপ সময় ৱেইট কৰিব লাগিব। চ' ইয়াতে দেখা পাইছে ৰিপৰ্ট 3 এক্সেল, ইয়াতে কিন্তু ডাউনলোড বুলি আহিছে। জাষ্ট অলৰেডি মই ডাউনলোড কৰিছোঁ, সেইকাৰণে মোক আকৌ পাৰ্মিশ্যন কৰিছে। চ' যেতিয়া আপুনি ডাউনলোডত ক্লিক কৰি দিব ইয়াতে কিন্তু ডাউনলোডিং হোৱা আৰম্ভ হৈ যাব। আৰু ইয়াতে অ'পেনত ক্লিক কৰি ইয়াৰ পৰা আপুনি অ'পেন কৰিব পাৰিব। আপুনি কোনটোৰে অ'পেন কৰিব, PDF-খন আপুনি সেইখনৰে অ'পেন কৰিব পাৰিব। চ' মই এক্সেলত দিছোঁ। চ' ইয়াতে কিন্তু দেখা পাইছে মোৰ লিষ্টখন ইয়াতে ওলাই গৈছে, মই লিষ্টখন ওলাই দিছোঁ। এনেকুৱাকৈ আপোনাৰ লিষ্টখন আহিব। আপুনি জাষ্ট ইয়াতে জুম কৰি আপুনি চাব পাৰিব। আৰু যদি আপোনাৰ PDF চোৱাৰ ভাল কিবা এপ থাকে সেইটোৰ কাৰণে আপুনি ভালকৈ আৰু চাব পাৰিব। ইয়াতে ফাইণ্ড কৰিব পাৰিব। চ' ইয়াতে যদি আপোনাৰ নামটো থাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি যি চৰকাৰী টয়লেটৰ টকাখিনি, সেই টকাখিনি কিন্তু আপুনি লাভ কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো যদি আপোনাৰ হেল্পফুল বুলি ভাবে তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় আই অসম।